নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ'ৰ সৈতে মই ময়ূৰী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল #ময়ূৰীলৈ। মোৰ আজিৰ ৰেচিপি হৈছে চীজ চেণ্ডউইচ, গতিকে চাই থাকক ভিডিঅ'টি শেষলৈকে। চীজ চেণ্ডউইচ বনাবলৈ হ'লে ব্ৰেড ল'ব, চীজ ল'ব, পিঁয়াজ, বিলাহী, জলকীয়া, ধনিয়া এনেকৈ কুটি ল'ব, নহৰু অলপ বাটি ল'ব, আদাও দিব পাৰে। গোটেইখিনি একেলগে অকণমান সিজাই ল'লোঁ। ইয়াত মছলা প্ৰয়োগ কৰিছোঁ মই ৰেড চিলি পাউডাৰ, গৰম মছলা, জিৰা পাউডাৰ, চাট মছলা দিব পাৰে, অলপ ক'লা নিমখ দিব পাৰে। মই অলপমান নিমখ দিছোঁ, চয়া চচ দিছোঁ আৰু হালধি নাই দিয়া, আৰু অকণমান বিৰিয়ানী মছলাও মিক্স কৰি দিছোঁ। চীজৰ বদলি ব্ৰেডটোত মায়নিছো সানি ল'ব পাৰে। আৰু ইয়াৰ ৰঙা পকা জলকীয়া গুড়ি কৰি লৈছোঁ মিক্সিত, ইয়াৰে অলপমান তাতে দি দিম। প্ৰথমতে ব্ৰেডত চীজটো দিলোঁ, তাৰপিছত বনাই থোৱা ষ্টাফিংখিনি দিছোঁ, তাৰ ওপৰতে জলকীয়া গুড়ি অলপ ছটিয়াই দিছোঁ। এইটো মই মায়নিছ লগাই পেলাই বনাইছোঁ, ইয়াত মই চীজ নাই দিয়া। এতিয়া এইখিনি এটা এটাকৈ ফ্ৰাই কৰিম। এতিয়া দেখিছেনে, ৰিফাইন তেলত দিছোঁ, দি পেলাই অকণমান দি ঢাকি দিম গেছটো চিমত দি পেলাই। ঢকাৰ পাছত আকৌ লুটিয়াই দিব লাগিব, তেনেকৈ এটা এটাকৈ গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ। চীজটো গলি যাব, ঢাকি দিয়াৰ পাছতে গোটেইখিনি ভালকৈ সিজিব। মই 1.5 মিনিটমান সিজাইছোঁ। এয়া চাওক, হৈ যোৱাৰ পাছত দেখিছেনে চীজটো গলি পেলাই ইয়াত আঠাৰ নিচিনাকৈ লাগি গ'ল। মই কাটি দিছোঁ, এয়া চাওক। এইখিনি ৰেড চিলি চচ বা টমেট' চচৰ সৈতে পৰিৱেশন কৰিব পাৰে, বা এনেকৈ খাবলৈও টেষ্টি হয়। এয়া মোৰ হৈ গ'ল চীজ চেণ্ডউইচ ৰেডি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।